হেই ভিউৱাৰ্ছ, কেনে আছে আপোনালোক? বন্ধুসকল, আপোনালোকে সকলোৱে নিশ্চয় ৰং টাৰ্ণ মুভিখন চাইছে। এই মুভিখন এক্সট্ৰিম ব্ৰুটেলিটিৰে ভৰা আছিল। এই মুভিখনৰ বহুতো সৰু সৰু চিনসমূহ আগতে বহুতৰে কিপেড মোবাইলসমূহত ছেভ আছিলে। বহুতে এই মুভিখন নেচালেও এই মুভিখনৰ চিনসমূহ মনত ৰাখিছিল। আজি মই আপোনালোকক কেইখনমান এনেকুৱা মুভিৰ নাম ক'বলৈ ওলাইছোঁ যিকেইখন মুভি হয়তো ৰং টাৰ্ণ মুভিখনতকৈও ভয়ানক হ'ব পাৰে। হয়, আপোনালোকে ঠিকেই শুনিছে, ৰং টাৰ্ণ মুভিখনতকৈও ভয়ানক হ'ব পাৰে। যদিহে আপোনালোকে সৰু ল'ৰা ছোৱালী হয় বা 18 বছৰ তলত হয় আৰু যদি আপোনালোকে ডিষ্টাৰ্বিং বস্তুবোৰৰ দূৰত থাকিব বিচাৰে, তেন্তে আপোনালোকৰ বাবে এই মুভিকেইখন নহয়। আৰু যদিহে আপোনালোকে হৰৰ ফ্ৰেঞ্চাইজৰ ফেন হয়, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বাবে। তেন্তে বলক আপোনালোকৰ কোনো সময় নষ্ট নকৰি আজিৰ আমাৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1 মোৰ লিষ্টত আছে ওল্ফ ক্ৰীক, যি 2005 চনত ৰিলিজ হৈছিল। এইখন এখন অষ্ট্ৰেলিয়ান মুভি আছিল। ইয়াৰ কাহিনী তিনিজন মানুহৰ আছিল। তেওঁলোকে ঘৰৰ পৰা ৰোড ট্ৰিপলৈ ওলাইছিল আৰু ওল্ফ ক্ৰীক নামৰ ঠাইত তেওঁলোকৰ গাড়ীখন ফাঁচি গৈছিল। তাতেই তেওঁলোকক সহায় কৰিবলৈ এজন মানুহ আহে। তেওঁলোকে সেই মানুহজনৰ কথা শুনি তেওঁৰ পিছে পিছে যায় আৰু তাৰ পৰা তেওঁলোকৰ বেয়া দিন আৰম্ভ হৈ যায়। যিজন ব্যক্তিয়ে তেওঁলোকক সহায় কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছিল, পিছত তেওঁই তেওঁলোকৰ মৃত্যুৰ কাৰণ বনে। এই মুভিখন একদম সঁচা ঘটনাৰ ওপৰত আধাৰিত মুভি আছিল। অষ্ট্ৰেলিয়াত পুলিচে এজন এনেকুৱা ব্যক্তিক ধৰিছিল যিজনে ওল্ফ ক্ৰীক নামৰ ঠাইলৈ অহা টুৰিষ্টসকলক সহায়ৰ হাত আগবঢ়াম বুলি কৈ তেওঁলোকক হত্যা কৰিছিল। নম্বৰ 2 মোৰ লিষ্টত আছে 2008 চনত ৰিলিজ হোৱা ইডেন লেক নামৰ মুভিখন। এই মুভিখনৰ কাহিনী দুজন কাপলৰ আছিল। তেওঁলোকে কিছু টাইম স্পেণ্ড কৰিবলৈ ইডেন লেক নামৰ ঠাইলৈ যায়। তাতেই তেওঁলোকে সৰু ল'ৰা ছোৱালী গেং এটাৰ সন্মুখীন হ'ব লগা হয়। এই সৰু ল'ৰা ছোৱালী গেংটোৱে তেওঁলোকক এনেদৰে টৰ্চাৰ কৰে যে শেষত তেওঁলোকৰ মৰাৰ বাহিৰে একো উপায় নাথাকে। এই মুভিখন আপোনালোকে চালে আৰম্ভণিতে আপোনালোকৰ ৰোমেণ্টিক মুভি যেন লাগিব, কিন্তু সময় যোৱাৰ পিছত এই মুভিখন এটা এনেকুৱা মূৰ লৈ লয় যে আপোনালোকে আৰম্ভণিৰে পৰা কল্পনা কৰিবই নোৱাৰিব। নম্বৰ 3 মোৰ লিষ্টত আছে 2013 চনত ৰিলিজ হোৱা ইভিল ডেড নামৰ মুভিখন। এই মুভিখনৰ কাহিনীটো ফাৰ্ষ্ট মুভিখনৰ কাহিনীটোৰ 30 বছৰ পিছত আৰম্ভ হয়। যদিহে আপোনালোকে ফাৰ্ষ্ট মুভিখন চোৱা নাই, তেন্তে সেই মুভিখন আগতে চাই লওক, নহ'লে এইখন মুভি যদি সেইখন মুভি নোচোৱাকৈ চায় তেন্তে আপোনালোক কনফিউজ হৈ যাব। এই মুভিখনতো ফাৰ্ষ্ট মুভিখনৰ দৰে 5জন মানুহ আহে আৰু সেই একে ঘৰটোলৈ যায় আৰু তেওঁলোকে এক্সিডেণ্টেলি সেই ঘৰখনৰ বেছমেণ্টত যাই পায়, য'ত আত্মাসমূহ আবদ্ধ হৈ আছিল। তাতেই তেওঁলোকে কিতাপ এখন পায়। সেই কিতাপখন পঢ়ি তেওঁলোকে সেই বেছমেণ্টটোত আবদ্ধ হৈ থকা সকলো আত্মাকে মুক্ত কৰি দিয়ে। এই মুভিখনত কিছুমান এনেকুৱা ডিষ্টাৰ্বিং চিন আছে। যদিহে আপোনালোকে হাৰ্ট পেচেণ্ট হয়, তেন্তে আপোনালোকে এই মুভিখন কেতিয়াও নাচাব। আৰু যদিহে আপোনালোকে এক্সট্ৰিম হৰৰ এক্সপিৰিয়েঞ্চ ল'ব বিচাৰে, তেন্তে এই মুভিখন আপোনালোকৰ বাবে মাষ্ট ৱাচ হয়। নম্বৰ 4 মোৰ লিষ্টত আছে 2002 চনত ৰিলিজ হোৱা কেবিন ফিভাৰ নামৰ মুভিখন। এই মুভিখনৰ কনচেপ্টটো কিছু সংখ্যক ইভিল ডেড মুভিখনৰ দৰে, কাৰণ ইয়াৰ ডাইৰেক্টৰে ইভিল ডেড মুভিখনৰ পৰা ইনস্পায়াৰ হৈ কিনে এই মুভিখন বনাইছিল। এই মুভিখনতো কেইজনমান মানুহে কেবিন এটা ভিতৰলৈ যায় আৰু তাতে তেওঁলোকৰ দেহত ভাইৰাছ এটা সোমাই যায়। এই ভাইৰাছটোৱে তেওঁলোকৰ দেহটো লাহে লাহে গলাবলৈ ধৰে আৰু ভিতৰে ভিতৰে খাই পেলায়। শেষত সকলোৱে এই ভাইৰাছটোৰ কবলত পৰে আৰু অৱশেষত লাহে লাহে এজন এজনকৈ মৃত্যু হৈ যায়। আপোনালোকে যদি হৰৰ মুভিবোৰৰ ফেন হয়, তেন্তে এই মুভিখন একবাৰ নিশ্চয় চাব। আৰু শেষত মোৰ লিষ্টত আছে দ্য লেজেণ্ডৰী মুভি দ্য টেক্সাছ চেইনছ' মেছাকাৰ। এই মুভিখনে শ্লেচাৰ মুভিৰ ৰূপ সলনি কৰি দিছিল। এই মুভিখনৰ বহুতো পাৰ্ট আছে, সেইবাবে ইয়াৰ বিষয়ে মই বেছি একো নকওঁ, কাৰণ আপোনালোকে এই মুভিখন চালেহে বেছি ভাল পাব। তথাপি মই অলপ আপোনালোকক কৈ দিওঁ যে ইয়াত এটা চাইকো কিলাৰ থাকে, যিয়ে নিজৰ চেইনছ' ডালেৰে সকলোকে মাৰে আৰু তেওঁলোকৰ ছালবোৰ পিন্ধে আৰু তেওঁলোকক খায়। যদি আপোনালোকে এই মুভিখন একবাৰ চায়, তেন্তে আপোনালোকে ৰং টাৰ্ণ মুভিখনৰ কথা একেবাৰে পাহৰি যাব। যদিহে আপোনালোকে শ্লেচাৰ মুভি ভাল পায়, তেন্তে এই টেক্সাছ চেইনছ' মেছাকাৰ মুভিখন একবাৰ হ'লেও চাব। আজিৰ ভিডিঅ'ত ইমানে আছিল বন্ধুসকল। যদিহে মোৰ ভিডিঅ'টো চাই আপোনালোকে অলপো ভাল পালে, প্লিজ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ মই আপোনালোকৰ বাবে এনেকুৱা হৰৰ ৰিলেটেড কণ্টেণ্ট আৰু হৰৰ মুভি এক্সপ্লেনেশ্যন ভিডিঅ' আনি থাকোঁ। আৰু যদি আপোনালোকৰ কিবা মুভি সন্দৰ্ভত প্ৰশ্ন থাকে, মোক কমেণ্ট কৰি জনাব। তেতিয়ালৈ ঘৰত থাকক, সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক।